কবিতাৰ শিৰোনাম স্পষ্টবাদী এজন মানুহ তেওঁ ভগৱান। এজন পুৰুষ, আমাৰ বীৰ পুৰুষ, বাৰুদ ধুমুহালৈ ভয় নকৰা এজন মানুহ। সিহঁত যদি ধুমুহা হয় মই জুইত, আৰু জুইত যিমানেই বতাহ লাগে সিমানে ডাঙৰকৈ জ্বলে। এয়া দপ দপকৈ জ্বলিছে, শত্ৰুৰ অহংকাৰ জ্বলিছে, জ্বলিছে মিছা প্ৰতিবাদ। কাৰণ তেওঁ এজন সত্য শ্ৰীৰামচন্দ্ৰৰ দৰে স্পষ্টবাদী, নাই কোনো স্বাভিমান, নাম তেওঁ শ্ৰী ৰঘুপতি। হিয়া দিয়া নিয়াৰ দৰে প্ৰেমত হাবুডুবু অনুৰাগীৰ মাজত একমাত্ৰ তেওঁৰ অন্য এক যাত্ৰা, যি আছিল সেয়া আজি যুগত নায়ক। তেওঁৱেই নায়ক। ককা দেউতাৰ ঘৰ যোৱাই, ককা আইতাৰ মনত মৰমৰ টোপোলা, অসমৰ উজনিৰ পৰা নামনিলৈ ঘৰৰ সকলো ফালে মাথো সঁহাৰি লৈ অন্তৰৰ পৰা কয়, ইমান মৰম কিয় লাগে তেওঁ? ভগৱান ৰামচন্দ্ৰৰ অৱতাৰ তেওঁ। উজনিত দুজনী গাভৰুলৈ তেওঁ গঢ়িলে এগৰাকী সৰু বোৱাৰী। মাকৰ বোৱাৰী মৈত্ৰী, অৰ্থাৎ প্ৰতিজন বন্ধুৰ লগত মিলা প্ৰীতি একতা, যি প্ৰিয়, পিহু আৰু প্ৰীত। বুকুৱে বিচাৰে তেওঁ মাথো অনুৰাগ হৈ স্পষ্টবাদীৰ দৰে থিয় দিবলৈ, সাহস প্ৰেৰণা দিবলৈ নৱপ্ৰজন্ম। লাগিলে অহিংসা নীতি ত্যাগ কৰি বাৰুদ প্ৰয়োগ কৰিব। নিজৰ মাকক সদায় আশীষ স্বৰূপে লৈ তেওঁ উঠি অহা প্ৰজন্মক শিক্ষা দিয়া, এয়ে আমাৰ বীৰ পুৰুষৰ নীতি। মা তুমি অনন্য। হিয়াৰ দপোনত তোমাৰ ছবিলৈ জীৱন তৃষ্ণা গ্ৰহা, এয়া আমাৰ সকলোৰে মৰমৰ তাজমহল, যি প্ৰেমৰ যুগমীয়া কৰা এটা বিৰল দৃশ্য। দেউতা দিয়া বিদায়, আদৰ্শত দাঙি দেখুওৱা আমি অসমীয়া প্ৰতিজন, আমি অসমীয়া। পলে পলে উৰি যোৱা মনলৈ তেওঁ বাৰে বাৰে ৰণাংগত বাট চাই ৰয়, তুমি আহিবানে? নিশ্চয় তেওঁ আমাৰ ৰঘুপতি। আশাৰে বাট চাই ৰম আমি, দ্বিতীয় বাৰুদ হৈ আগবাঢ়ি যাম একেলগে হাতে হাত ধৰি, আমাৰ মৰমৰ দাদা ৰবি শৰ্মাদাৰ। ৰবিদা, আপুনি আপোনাৰ নামৰ এখন প্ৰতিচ্ছবি। আপুনি সেই নাম যাৰ নাম সূৰ্য। ৰামচন্দ্ৰ জন্ম হৈছিল লংকা বিনাশ হৈ। ৰাৱণ বিনাশ হ'ল সঁচা, কিন্তু তাৰ পাছত জন্ম হ'ল হাজাৰ হাজাৰ ৰাৱণ। আৰু সেই ৰাৱণক দমন কৰিবলৈ আছে তেওঁৰ শক্তি, আছে তেওঁৰ কৌশল, আছে তেওঁৰ ৰণনীতি। তেওঁৱেই ৰবি শৰ্মা, শ্ৰী ৰঘুপতি। বাইচেপ দেখিলে মৰমৰ চুমা গালত, ট্ৰাইচেপ দেখিলে সতৰো সোমাই গাতত।